নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মৌচুমী ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ ভালনে? আশা কৰোঁ নিশ্চয় ভাল আৰু বৰ্তমান মোৰো ভাল। আৰু আজি মই এতিয়া মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। মাক কিছু শাক পাচলি ৰোৱাত অকণমান সহায় কৰি দিওঁগৈ বুলি। আৰু মই য'ত বিয়া হৈছোঁ মানে মোৰ মাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয়। আৰু এতিয়া মই মাৰ ঘৰলৈ যাওঁ। মায়ে হেনো আজি কিবা কিবি ৰুব, পোকে জলকীয়া বুলি কিবা কিবি, তাকে মাৰ লগত গৈ অকণ সহায় কৰোঁ। আৰু মই ঘৰলৈ প্ৰায় গৈ থাকোঁ আৰু মাক মই কিছুমান শাক পাচলি ৰোৱাত সহায় কৰোঁ। আৰু তাতে মই যিবোৰ শাক পাচলি ৰুইছোঁ মাৰ লগত সহায় কৰি আপোনালোকক আজি সেই সকলোখিনি মই দেখুৱাম। আৰু মানে মোৰ আৰু মাৰ আজি পাচলি বাগিচাখন আপোনালোকক আজি অকণমান দেখুৱাম। আৰু তেন্তে বলক ভিডিঅ'টো চাই থাকক শেষলৈকে। এইফালে আছে অমিতা আৰু এই নীলা নীলা যে দেখিছিল সেইটো হ'ল আমাৰ মুৰ্গী গঁৰাল। আৰু এইজোপা হৈছে কচু, দহি কচু। আৰু এইফালে ছাইডত মই ৰুই দিছোঁ, এইবোৰ দেখিছে এয়া মাল্টিভিটামিন হয়। মাল্টিভিটামিন আমি ইয়াৰ পৰাই ভাজি খাওঁ, ভাজি খাব পাৰি আৰু দালিত দিও খাব পাৰি। এইফালে ৰুই দিছোঁ লাইনকৈ। আৰু দেখিছে এয়া ধুনীয়াকৈ পাতবোৰ ওলাই আহিছে, প্ৰায় ছিঙি খাই থকা হয় আমাৰ। ধুনীয়াকৈ ওলাই আহিছে আকৌ পাতবোৰ। আৰু এয়া মই ইয়াতে ডালিমৰ পুলি এটাও ৰুই দিছোঁ। আৰু এই মাল্টিভিটামিনবোৰ মা আৰু মই 2 মিলি ৰুইছিলোঁ। আৰু এইফালে মায়ে ছাইডতে বেঙেনা ৰুই দিছিলে। আৰু বেঙেনা খাইছোঁ আমি, এটা লাগি আছে। আৰু এইফালে মই ছাইডতে নাৰ্জী পুলি এটা ৰুই দিছোঁ। আৰু এইজোপা অপৰাজিতা, সৰুকৈ চাং এখন দি দিছোঁ ধুনীয়াকৈ বগাই যাবলৈ। এয়া বগা হয়, বগা ফুলটো। আৰু এইফালে মই কিবা কিবি ফুলৰ পুলি, তুলসী পুলি আৰু নৰসিংহ, আৰু এইফালে ছাইডতে কচু, কলগছ এইবোৰ ৰুই দিছোঁ। মা মই দুয়োজনীয়ে ৰুইছোঁ এইবোৰ। এইফালে কলপুলিও আছে, অমিতা পুলি আছে, নাৰ্জী ফুলো আছে। অমিতা পুলি ৰুইছোঁ। আৰু মিঠা আলুও আছে ছাইডে ছাইডে। আৰু এইজোপা টেঙা পাত আমি প্ৰায় দালিত দি খাওঁ। এয়া দালিকণো সোৱাদ হৈ পৰে, টেঙা পাতকণ দি দিলে খাই ভাল লাগে। আৰু এইফালে দাংবডি আছে, দীঘলকৈ লাইনকৈ ৰুই দিছিলোঁ দাংবডিবোৰ। আৰু দাংবডি 2-এডাল লাগিছে, খাব পৰা হৈ আছে বাৰু। এয়া কলপুলি। আৰু এইজোপা চাওকচোন ইমান চাপৰ কলপুলি। এইফালে কল লাগিছে, কেঁচা হৈ আছে কলবোৰ। কলপুলি প্ৰায় কেইবাজোপাও ৰোৱা হৈছে কলপুলি। টেঙা পাতি হয় এইবোৰ। আৰু এয়া বি জলকীয়া আছে, এয়া ৰবাব টেঙাৰ পুলি। আৰু এইজোপা বিলাহী বেঙেনা হয়। আৰু সৰুটো চাওকচোন বিলাহী বেঙেনা এটা লাগি আছে। আৰু ইয়াক জেগাই জেগাই বেলেগ বেলেগ নামেৰেও কোৱা হয়, মই বিলাহী বেঙেনা বুলিয়ে কওঁ। আৰু এইফালে আদা পুলি আছে, অমিতা পুলি আছে লগতে। আৰু এইবাৰ জবা ফুলৰ পুলি হয়। বি জলকীয়াও 2-এটা লাগিছে, খাই আছোঁ। বি জলকীয়াই হয়। বি জলকীয়া পুলিও কেইবাটাও ৰোৱা হৈছে। আৰু এইজোপা গোল নেমু হয়। এইজোপা অৱশ্যে মায়ে ৰুইছিলে, এতিয়ালৈকে লগা নাই, জানো কেতিয়া লাগিব, লাগিলে খাবলৈ পাম। আৰু এইফালে কচুও আছে, কচু ৰুই থোৱা আছে। আৰু এয়া অপৰাজিতা হয়, এয়া বেঙুনীয়া ফুল ফুলে ইয়াত। আৰু মধুৰি গছজোপাতে বগাই গৈছে। আৰু
এয়া মধুৰি গছ, মধুৰি এতিয়া লগা নাই আৰু মধুৰি গছজোপা কাটি দিয়াও হৈছে। আৰু এইফালে তাৰ ছাইডতে আছে সেয়া দহি কচু ৰুই দিছোঁ আৰু এয়া দুপৰ টেঙা পাত পেটৰ কাৰণেও ভাল। আৰু এয়া মিঠা আলু, এইফালে ছাইডতে ৰুই থোৱা আছে জলকীয়া পুলি এটা, অলপ লেলি গৈছে, পানী দিবলৈ হৈছে। আৰু এয়া ছাইডে ছাইডে হালধি আৰু এয়া দেখিছে বীজ জলকীয়া, এইটো পকি যে আছে, এইটো গুটিৰ বাবে ৰাখি দি থৈছোঁ, সেইটো নাখাওঁ, এইকেইটা পকাকেইটা, আৰু বাকীবোৰ খাই আছোঁ। জলকীয়া পুলি কেইবা জেগাতো ৰোৱা হৈছে। কি হৈছে, ধুনীয়া হৈ উঠিছে। আৰু এয়া দেখিছে ব্ৰাহ্মী শাক ব্ৰেইনৰ কাৰণে ভাল, সৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল, ডাঙৰ কাৰণেও ভাল। আৰু এয়া ব্ৰাহ্মী শাক এইফালে আছে, অমিতা আৰু দাংবডিও কেইবা জেগাতো ৰোৱা হৈছে, কলপুলিও আছে আৰু ছাইডে ছাইডে লগতে নাৰ্জী ফুলো আছে। আৰু আপোনাৰ এয়া আছে দুপৰ টেঙা পাত আৰু এয়া বেঙুনীয়া ৰঙৰে অপৰাজিতা হালধি। আৰু আপোনালোকক এয়া মই সৰু সুৰা মোৰ আৰু মাৰ আজি পাচলিৰ সৰু বাগিচাখন দেখুৱালোঁ। এয়া ফুলৰ গছ হয়। আৰু আপোনালোকক মই আকৌ আমাৰ পিছফালৰ যোনখন বাৰী আছে তাত বহুতো শাক চব্জি ৰোৱা হয়, সেয়াও ভিডিঅ' আপোনালোকক মই নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। এয়া ভোল খাইছোঁ আমি। আৰু আজিৰ ভিডিঅ'টো ইমানেই, আৰু শেষত মা মোৰ আৰু বেটা বেটিৰ ফটো দিলোঁ। আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।